morning students. আজি অংকুৰ শ্ৰেণী মই অ আ বিলাক মদত শিকাই দিম। অংকুৰ শ্ৰেণী তোমালোকে ভালকৈ ঘৰত এতিয়া আছা, ভালকৈ ধুনীয়াকৈ লিখাবিলাক লিখিবা হা। হৰবৰ্ণ অ মোৰ লগে লগে কোৱা অ আ হস্যই দীৰ্ঘ হস্য দীৰ্ঘ ঋ এ ঐ ও ও অংকুৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক তোমালোকে ধুনীয়াকৈ লিখিবা আৰু লিখিবা, কাৰণ তোমালোকতো স্কুল নহয়, ঘৰতে পঢ়িব লাগিব। সেইকাৰণে ভালকৈ এইবিলাক লিখাৰ চেষ্টা কৰিবা। অ এনেকৈ অ অ আ এইটো দাগ দিলা, এইটো গন্ধি আ, তাৰপিছত স্বৰ কি কৰিবা, এনেকৈ দি এনেকৈ হাস্যই, তাৰপিছত দীৰ্ঘ স্বৰ, তাৰপিছত দীৰ্ঘ, তাৰপিছত ঋ, এ, ঐ, ও Wanda, non repetir. Agora chorizo, né? ও Agora cosita para você, né? ধুনীয়াকৈ তোমালোকে এই লিখাবিলাক মই যেনেকৈ লিখি দিলো তেনেকৈ ঘৰত অভ্যাস কৰিবা, ভালকৈ লিখিবা আৰু ভালকৈ পঢ়িবা, ঘৰত ভালকৈ থাকিবা। ধন্যবাদ।